itu naik video. Oh, naik video. Oh, sorry. Balik ke nama.
ভাল লাগিছে এই জানেনে বাইদেউ এই গছজোপা চাওকচোন গোটেই চোতালখনত ছাঁ পৰি থাকে শান্তিয়ে কাম এটা কৰিব নোৱাৰি কিবা এটা কওঁ বুলি ভাবিলেও কৰিব নোৱাৰি তাকে ভাবিলো বোলো গছজোপা কাটি দিওঁ কিন্তু ই মোক বা যিটো একে গেলি মাৰি আহিছে নহয় যেন থাকিবলৈহে আহিব সি মোক তাকে সেইটো কথাতে কাজিয়া লাগিছে নহয় আমাৰ লাষ্ট বাল্য বিবাহৰ পৰা সুবিধাৰ কাৰণে বাইদেউ কাটিবলগীয়া হৈছে কিন্তু কৰিব স্কুল লগত ও ৰমেনা যেক দেখিছো নহয় বিয়ে পঢ়াইছিলে বিয়ে পঢ়ান কি হ'ল বিয়াই দিয়ে লগত তাত গৈ মোৰ ছোৱালীজনী ঘৰতে কি কওক নাংগল কওক সোনকালে বিয়াখনকে দিয়া আজৰি জোনালী ঐ ৰবা আছো ভিতৰ পকালে কোনে আছে চাই বাইদেউ আহিলে নমস্কাৰ বাইদেউ কোন ইমান দিন তো স্কুল যোৱা ইমান ক্ষতি কৰিছ মা ঘৰত বাইদেউ একদম মহা মানা কৰি দিয়ক টকা পইচা অভাৱ দুবিলাক উন্নতি খাবলৈকে নাপায় সেইকাৰণে ভাবিছোঁ ভাল ল'ৰা এটা চাকৰিয়া ল'ৰা এটা চাই বিয়াখনকে দিম আৰু দায়িত্বৰ পৰা মানে আজৰি হওঁ আৰু এই বয়সতে বিয়া দি জীৱনটো অন্ধকাৰতে একদম বুজি নাপায় আৰু আজিৰ যুগত ছোৱালীয়ে কৰা নাই কি ডাক্তৰ ইঞ্জিনিয়াৰ পৰা হিমাদালৈকে চাওকচোন সকলোবোৰ দেখোন ছোৱালীয়ে কৰি আছে আনকি ছোৱালীয়ে মহাকাশত যাত্ৰা কৰিবলৈ সক্ষম হৈছে আৰু এইটো যুগৰ মানুহ হৈ তেওঁলোকে ছোৱালী মানুহক আগবাঢ়িবলৈ নিদি বিয়া দিয়াৰ কথা ভাবিছে আৰু কথাবোৰ এতিয়া মই ভালকে বুজি পাইছেনে নাই বুজিছোঁ বাইদেউ বুজিছোঁ মোৰ ভুল হৈ গ'ল মই কষ্ট কৰি হ'লেও ল'ৰা ক্ষেত্ৰত পঢ়া বাইদেউ পাৰিলে মোক ক্ষমা কৰি দিব বাইদেউ আমাৰ তোমাক বুজিব নালাগে কাইলৈ পৰা ইহঁতক স্কুললৈ আৰু স্কুলত নহয় লেটাৰ দিব আছে কাইলৈ পৰা স্কুলত আৰু পঢ়া শুনাটো ইহঁতে নল'বলৈ হ'লে বুজি পাইছে নহয় ক'ব পাৰিব কাইলৈ পৰা আমি স্কুললৈ যাম আৰু সকলোখিনি বাইদেউ মোৰো ভুল হৈছে দিয়ক মই গছজোপা নাজানি নুশুনি নিজে বহুত ভুল কৰিহে কাটিব লৈছিলোঁ কিন্তু এইবাৰ নাকাটো দিয়ক মই কালিলৈ ডালপাত কেইটামানকৈ কাটি দিব গছজোপা আৰু দাদা তই মোক বেয়া নাপাবি দে তোৰ লগত মই এনেই কাজিয়া কৰিম এতিয়াৰ পৰা এইবোৰ আমি সকলোৱে একেলগে থাকি দুইখন ঘৰ আমি ভালকৈ থাকিম তোৰ ভাতখিনি পঢ়া দিয়াৰ পৰা দেই যদি কিবা সুবিধা লাগে মোক কবি হ'বনে ঠিক আছে আমি সকলোৱে একেলগে থাকিম হ'ব এতিয়াহে ভাল লাগিছে আপোনালোকৰ ভাল লাগিব আমাৰো ভাল লাগিব গতিকে ছোৱালীক শিক্ষা আৰু বাকী স্বাধীনতাৰ পৰা বঞ্চিত নকৰিব বাল্য বিবাহ বন্ধ কৰক লগতে গছ গছনি নাকাটিব যদিহে একজোপা গছ কাটে তেনেহ'লে তাৰ বিনিময়ত 10 জোপাকৈ গছ ৰোপণ কৰক জয়